Hey guys, welcome to another vlog. আৰু আজিৰ ব্লগত আপোনালোকক দেখাব বিচাৰিছোঁ তাৰমানে কেইদিন আগত মই হোজাই গৈছিলোঁ হোজাইৰ পৰা গুৱাহাটী আউটে শ্বুট কৰিছিলোঁ বা আনফৰ্চুনেটলি কিছুমান ক্লিপ ডিলিট হৈ গ'ল সেইকাৰণে মই আগতে আপলোড কৰিব পৰা নাই এডিট কৰিব পৰা নাই এই ভিডিঅ'কেইটা বেকাৰ যোৱাতকৈ মই যেনে তেনে কৰি আপলোড দি দিওঁ নহয় জানো তো চলো ভিডিঅ'টো আৰম্ভ কৰতা হে तो देखो हम लोग केनके 500 बजता है 3টা বাজিলে 3টা 5 আৰু 10 মিনিট মান আছে ট্ৰেইন আহিব তাৰপিছত আমি গুৱাহাটী লৈ যাম দুদিন পিছত পাম দরজা खिड़की लगत कोन आहे जर्दा लगत दर्जा लगत एक्टिंग ट्रेन रखाया होता है Bye bye Hojai bye bye তো গাইজ দিস ইজ দ্য হোজাই ষ্টেচন আৰু ইমান ধুনীয়াকৈ সজাইছে হোজাই ষ্টেচনখন আৰু ইমান চাফ চিকুণকৈ ৰাখিছে আমাৰ সকলো ষ্টেচন যদি এনেকৈ হ'লে হয় কিমান ভাল লাগিলে হয় নহয় জানো হ'ব আস্তে আস্তে সব চাফ চিকুণ হ'ব অসমখন বহুত ধুনীয়া হ'ব আহি পালো কামপুৰ দৰ্জাখনত বহি বাহিৰৰ দৃশ্য চাইছা আৰু এনেকৈ ৰাস্তাত গাভৰু ছোৱালী দেখা পালে আজিকালি চেঞ্জ হ'ল বাৰু স্বভাৱটো আগত এনেকৈ আছে বহুত চেঞ্জ কৰিলোঁ ট্ৰেইনত আহিলে বেলি ডেন্স হৈ যায় বেলি ডেন্স যেতিয়া আমি জাৰ্গেটত পালোঁ দূৰ নাই গুৱাহাটী পাম আৰু একদম চিম্পুল ব্লগ আছিলে ব্লগটো ইয়াতে সামৰিছোঁ অলপ আছে আপুনি চাই ল'ব মই ইয়াতে সামৰিছোঁ গুৱাহাটীত গৈ ব্লগটো খাই ল'ব আমি গুৱাহাটী আহি পাই গ'লোঁ মজা গুৱাহাটী আহি পাইছোঁ তো গাইজ আজিৰ ব্লগটো ইমানেই আছিলে আৰু বাকী ক্লিপবিলাক ডিলিট হৈ গ'ল এইকাৰণে মই ইমানে দিলোঁ আৰু আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ভাল লাগিলে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নহয় জানো এই বুলি টাটা বাই বাই চাইনিং অফ